এইবাৰ বিতৰ্কৰ মাজত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ। শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজত অন্তকলহ। একনায়কত্ববাদী সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে। ৰাজ্যিক সভাপতি সম্পাদকৰ বিৰুদ্ধে বৃহৎ ধনৰ খেলিমেলিৰ অভিযোগ। শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে নিজৰ চিন্তাধাৰা সংযত কৰিব নোৱাৰাত সমাজখনৰ ভিতৰচৰাত ন বিশৃংখলতাৰ সৃষ্টি হৈছে। ফলত ৰাজ্যিক সমাজৰ পৰা কেইবাখনো জিলা আঁতৰি গৈছে। হয়, তেওঁ সমাজখন সুস্থভাৱে পৰিচালনা কৰক নতুবা পদত্যাগ কৰক এই মন্তব্য কৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ কলিয়াবৰৰ আঞ্চলিক সমাজৰ ভকত বৈষ্ণৱে। উল্লেখ্য যে ৰাজ্যিক সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে দীনেশ মহন্ত আৰু শ্ৰীমন্ত ভূঞাৰ বিৰুদ্ধে কেইবা লাখ টকাৰ খেলিমেলি কৰা বুলি উঠা অভিযোগৰ ভিত্তিত ক্ষুব্ধ হৈ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ কলিয়াবৰ আঞ্চলিক সমাজে এক সংবাদমেল যোগে এই কথা ব্যক্ত কৰে। ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীমন্ত ভূঞাই বিগত 11 ডিচেম্বৰত নিজৰ পদবীৰ পৰা অব্যাহতি লোৱাৰ পাছত একাংশ সংবাদ মাধ্যমৰ জৰিয়তে ভকতসকলক তিৰ্যক মন্তব্য কৰা কথাই ৰহস্যৰ সৃষ্টি কৰা বুলিও উল্লেখ কৰে সংবাদমেলত। কলিয়াবৰ আঞ্চলিক সমাজত নতুনকৈ গঠন হোৱা মণিকাঞ্চন আঞ্চলিকটো সমাজৰ সংবিধানৰ মান্যতা দি গঠন নোহোৱা স্বত্তেও সভাপতিগৰাকীয়ে তেওঁৰ কাৰ্যনিৰ্বাহ সভাই অবৈধভাৱে অনুমোদন জনোৱা কথাত কলিয়াবৰ জিলা সমাজে ক্ষুণ্ণ হৈ পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসম কলিয়াবৰ জিলা সমিতি আজি ব্যৱস্থাপনাত নগাঁও, যোৰহাট, দৰং, শোণিতপুৰ লগতে গোলাঘাট আৰু মৰিগাঁও, যোৰহাট এইকেইখন জিলাই আজি শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ যি সভাপতি বাপ, পদাধিকাৰ বাপ আৰু সম্পাদক বাপ ক্ৰমে দীনেশ মহন্ত, শ্ৰীযুত শ্ৰীমন্ত ভূঞা, সম্পাদক শ্ৰীমন্ত ভূঞা যোৱা সাধাৰণ পৰিষদ সভাত ৰাজ্যিক সমাজৰ যিটো হিচাপ আছিলে সেই হিচাপটো ৰাজ্যিক সমাজৰ যিটো হিচাপ সেই হিচাপটো আমাক পুংখানুপুংখভাৱে দিব লাগিছিলে কিন্তু দিব নোৱাৰিলে। কিন্তু আমাৰ যিজন পৰীক্ষকে আমাক সাধাৰণ পৰিষদ সভাই মনোনীত কৰি দিছিলে তেওঁৰ নাম হ'ল গজেন শইকীয়া, হিচাপ পৰীক্ষক। তেখেতে যিটো হিচাপ দিলে সেই হিচাপটো সাধাৰণ পৰিষদ সভাত শুনানি কৰাৰ পিছত তেওঁলোকে এই এটা ডাঙৰ এমাউণ্ট 3,61,917 টকা এটা খেলিমেলি আছে। 3,61,917 টকাৰ যিটো খেলিমেলি সেই খেলিমেলিটোত কলিয়াবৰ জিলা যিখিনি জিলা আছে সেই জিলাখিনি আমি সন্তুষ্ট হোৱা নাই। সেয়েহে আমি বিচাৰিছোঁ আগৰ যিটো হিচাপ সেই হিচাপটো গজেন শইকীয়াই কৰি দিয়া হিচাপটো আমাক লাগে। সেই হিচাপটো নহ'লে কলিয়াবৰ লগতে আমি যিখন জিলা আছোঁ সেইখন জিলাই আমি ৰাজ্যিক সমাজৰ লগত একত্ৰিত হৈ থাকিব নোৱাৰিম। সেয়েহে পুনৰ পৰীক্ষা কৰি গজেন শইকীয়াই যিটো পৰীক্ষা কৰিছিলে সেই পৰীক্ষাৰ হিচাপটো আমাক দাখিল কৰিব লাগিব আৰু এই হিচাপটো দাখিল কৰিলেই আমি সন্তুষ্ট হ'ম। সেইটো তেখেত শ্ৰীমন্ত ভূঞা হ'ল বৰ্তমান এতিয়া সম্পাদক নহয়, তেওঁ অব্যাহতি লৈ আছে বৰ্তমান। তেনেস্থলত তেওঁ বাতৰি কাকতত প্ৰকাশ কৰিবলৈ অধিকাৰ পালে ক'ত? আমি বৰ্তমান জিলাসমূহে তেখেতৰ ওপৰত আমি একশ্যন লোৱা নাই। যদি প্ৰয়োজন হয় তেখেতৰ ওপৰত আমি মানহানি কেছ কৰিম আৰু যিটো হিচাপ সেই হিচাপটো যেন তেওঁলোকে আমাক পুনৰবাৰ নিদিয়ে, আমি যিটো হিচাপ বিচাৰিছোঁ তেতিয়াহ'লে আমি কেছলৈ যাবলৈ বাধ্য হৈ যাম। যিহেতু সভাপতি আৰু সম্পাদক দুয়োজনেই একেলগে আছে আৰু দীনেশ মহন্তৰ লগত ইতিমধ্যে আমাৰ যিটো প্ৰস্তাৱ পাঠ হৈছে, দীনেশ মহন্ত থাকিলে দীনেশ মহন্ত যিটো জেগাৰ মানুহ সেই জেগাৰ মানুহ তেখেতৰ লগত কিমান মানুহ আছে আপোনালোকে কেনেবাকৈ ইনকুৱাৰী কৰি গম পালে তেখেতৰ লগত আপোনালোকৰ মানুহ নাইকিয়া। তেওঁৰ ওপৰত পূৰ্বতে অভিযোগ আহিছে। সেইকাৰণে আমি পুনৰবাৰ কেইবাবাৰো আমাৰ এইটো নিউজ ওলাইছে দীনেশ মহন্তৰ ওপৰত। ঠিক তেনেকেই এতিয়া কলিয়াবৰৰে শ্ৰীমন্ত ভূঞা
শ্ৰীমন্ত ভূঞা বৰ্তমান সমাজত কোনখন শাখাত জড়িত তেখেতৰ নিজৰ শাখা নাইকিয়া। যিটো জেগাত থাকে তেখেত নিজৰ শাখাত নাই। বৰ্তমানে নতুনকৈ এটা শাখা আঞ্চলিক খুলিছে, সেই শাখাত আছে। মণিকাঞ্চন নামেৰে এটা আঞ্চলিক খুলিছে, এই মণিকাঞ্চন আঞ্চলিকত তেওঁলোকৰ যিখিনি সংগীবাপ মাত্ৰ 35 ঘৰ মানুহে এটা আঞ্চলিক কৰি আছে। আৰু কলিয়াবৰ জিলাই তেওঁলোকক আমি অনুমোদন দিয়া নাই বৰ্তমান, তেওঁলোকক জ্ঞাত তেওঁলোকৰ। আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমি শ্ৰীযুত দীনেশ মহন্ত বাপজনাৰ বিৰুদ্ধে ইতিমধ্যে শোণিতপুৰ জিলাৰ আগৰ পৰাই আমি এটা অভিযোগ আগৰ পৰা আনি থকা হৈছে। অভিযোগটো হ'ল তেখেতে নিজাববীয়াকৈ সংবিধান উলংঘা কৰি জামুগুৰি আঞ্চলিকৰ বৰ্তমানো 1400 ঘৰ গৃহস্থী থকাৰ বিপৰীতে তেখেতে মাত্ৰ 80 ঘৰমান সদস্য লৈ নতুন আঞ্চলিক তেখেতে নিজৰ মতে এটা গঠন কৰি থৈছে। সেইমতে শোণিতপুৰ জিলাৰ আমাৰ বৰ্তমান 17 ঘৰ গৃহস্থী থকাৰ বিপৰীতে তেওঁলোকে 1700 ঘৰ গৃহস্থী থকাৰ বিপৰীতে আমাৰ তেজপুৰ আঞ্চলিকটোৰ সৈতে মাত্ৰ 180 ঘৰ 90 ঘৰৰ মান সদস্য লৈ এখন জিলা সমিতি তেখেতে অসাংবিধানিকভাৱে গঠন কৰিছে, যিটোৰ কাৰণে আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু তেখেতৰ যিটো হিচাপ বৰ্তমান ৰাজ্যিক সমাজৰ হিচাপততো আপোনালোকে খবৰ পাইছেই। সেই ক্ষেত্ৰত আমাৰ পূৰ্বতে কৈ যোৱা বাপজনাই দুটামান তথ্য অকণমান ভুল কৰি কৈছে, আমি তাত শুধৰণি কৰিব বিচাৰিছোঁ। 3,61,917 টকাৰ যি হিচাপ গজেন শইকীয়া বাপজনাই দিছিল, সেই হিচাপটো তেওঁলোকে সাধাৰণ পৰিষদত অনুমোদন কৰিব নোৱাৰিলে, প্ৰতিনিধি সভাত অনুমোদন কৰিব নোৱাৰিলে। নতুন যিখন দায়িত্ব অৰ্পণৰ যিখন সভা আছিল, সেই সভাত এই হিচাপটো দাখিল হ'ল, কিন্তু তেখেতসকলে অনুমোদন কৰিবলৈ সমৰ্থ নহ'ল। কাৰণ তেখেতসকলে ৰোকৰ বহীখনৰ পৰা 9 নম্বৰ পৃষ্ঠাৰ পৰা 21 নম্বৰ পৃষ্ঠালৈকে সম্পূৰ্ণ পৃষ্ঠাহীনভাৱে বস্তুটো দেখুৱাইছে। আমাৰ হিচাপ পৰীক্ষকে তাত উল্লেখ কৰিছে আৰু এই পাতখিনি ফলা হৈছে। আৰু তাৰপিছত 45ৰ পৰা 80 নম্বৰ পৃষ্ঠালৈকে শুদ্ধ পৃষ্ঠা আছে, কিন্তু তাৰপিছত আকৌ 9 পৃষ্ঠাৰ পৰা যি 10-11 পৃষ্ঠা আছিল, সেই পৃষ্ঠাখিনি তাৰ পিছত তেওঁলোকে সংযোগ কৰি আঠা লগাই থৈ দিয়া বহীখন তেওঁলোকে তাত প্ৰকাশ কৰিছিল। আৰু সেই বহীখন শুধৰণি কৰি নতুন হিচাপত সেই অডিটৰজনৰ সৈতে যি হিচাপ কৰিবলৈ দিয়া হৈছিল, তেখেতক পুনৰ নিমন্ত্ৰণ নকৰি নতুন এজন অডিটৰৰ সৈতে তেওঁলোকে হিচাপ কৰি কাৰ্যনিৰ্বাহক সভাখনত ৰাজ্যিক কাৰ্যনিৰ্বাহকত তেখেতে সেই অনুমোদনটো যিটো কৰিছে, সেইটোৰ ওপৰত আমাৰ এই 7খন যি জিলা আমি আজি সংগঠিত হৈছোঁ, তাৰ বিপৰীতে আমি তেওঁৰ ওপৰত বিশুদ্ধ আমি কৰিছোঁ। আৰু আমি শুদ্ধ ৰূপত তেখেতসকলৰ যেতিয়ালৈকে সিদ্ধান্ত আমি নাপাওঁ, তেতিয়ালৈকে আমি এই ৰাজ্যিক সমাজৰ লগত একলগ হৈ থকাত আমি অসুবিধা পাইছোঁ। আৰু তেওঁলোকক আমি তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দিব বিচৰা নাই। তেওঁলোকে আমাক সম্পূৰ্ণ শুদ্ধ হিচাপ দি আমাৰ এই সমাজখনৰ যি সংগঠিত সমাজখন, সেই সংগঠিত কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আপোনালোকৰ সহযোগত, অসমৰ ৰাইজৰ সহযোগত এই যি আজি 26-27 বছৰীয়া যি এটা অনুষ্ঠান, সেই অনুষ্ঠানটোক আমি পুনৰুজ্জীৱিত কৰাৰ কাৰণে উদ্ধাৰৰ চেষ্টা এটা কৰি আমি 7খন জিলা আজি ইয়াত সংগঠিত হৈছোঁ। কৃষ্ণ লগতে আমাৰ সভাপতিজনৰ চৈৰা 4টা অসাংবিধানিকভাৱে তেখেতে কৰ্মখিনি কৰি আছে। আমাৰ কলিয়াবৰ জিলা বুলি নহয়, নগাঁও জিলাতো তেখেতসকলে তেনেধৰণে অসাংবিধানিকভাৱে আঞ্চলিক গঠন কৰিছে। সেইধৰণে আমাৰ শোণিতপুৰ জিলাত আঞ্চলিক গঠন কৰিলে, জিলা গঠন কৰিলে। যোৰহাটতো তেনেধৰণে কেইজনমান সংগী লৈ তেওঁলোকে একোটা আঞ্চলিক গঠন কৰি তেওঁলোকৰ যিটো ক্ষমতা, সেই ক্ষমতাক স্থিতি কৰি ৰাখিবৰ কাৰণে তেওঁলোকে সুবিধা গ্ৰহণ কৰি কৌতূহল কৰি আছে। বৰ্তমান তেখেতসকলে সহকাৰী সম্পাদকজনৰ দায়িত্ব দিয়া বুলি আমি গম পাইছোঁ। যিহেতুকে আমি এই অনুষ্ঠানৰ লগত আমাৰ সহযোগিতা বৰ্তমান আমি আঁতৰিয়েই আছোঁ, তেখেতসকলে সেইধৰণেই চলাই আছে। আৰু দায়িত্বভাৰ থকা যিজন দায়িত্বত আছে, তেখেতে বাতৰি পৰিৱেশন নকৰি পুৰণা সম্পাদকৰ সৈতে পৰিৱেশন কৰি হিচাপটো আপোনালোকক কৈছোঁ। মই আমাৰ শোণিতপুৰ জিলাৰ এটা শতকৰা হিচাপ এটা আমি দেখুৱাই দিলোঁ আপোনালোকক। 1700 ঘৰ গৃহস্থী শোণিতপুৰ জিলাৰ আমাৰ বৰ্তমান যিটো আমাৰ অনুষ্ঠান আজি আমি কৰিছোঁ, তাত 1700 ঘৰ গৃহস্থী আছে। আৰু তেওঁলোকৰ যিখন জিলা, তেওঁলোকৰ জিলাত 180 ঘৰ গৃহস্থী আছে। সমান্তৰাল কমিটি এখন গঠন কৰিছে বুলি তেওঁলোকে গঠন কৰা মানে কি? অসাংবিধানিকভাৱে গঠন কৰিছে। কথাটো সেইটো নহয় যে ৰাজ্যিকত কোনো হেৰি কমিটি হোৱা নাই, ৰাজ্যিক কমিটি হোৱা নাই। যিহেতু ৰাজ্যিক কমিটি দুখন হোৱা নাই, তেতিয়ালৈকে শংকৰ সমাজ বিভক্ত হোৱা নাই। কিন্তু আমাৰ কথাটো হ'ল যে হিচাপটো
বিশেষকৈ হিচাপটো আমাক শুদ্ধকৈ দিয়ক। হিচাপটো শুদ্ধকৈ দিয়াৰ পাছত বিকল্পটো আমি চিন্তা কৰিম। অৰ্থনৈতিক বিত্তীয় কেলেংকাৰীত কোন কোন জড়িত আছে? সভাপতি আৰু সম্পাদক দীনেশ মহন্ত আৰু শ্ৰীমন্ত ভূঞা, এই দুজনেই আছে। সেই দুটাই যেতিয়া আমাক শুদ্ধকৈ দিব তেতিয়া আমি বিকল্প চিন্তা কৰিম। কিন্তু তেখেতসকলক স্বীকৃতি দিছে কোনে? তাৰমানে সমান্তৰাল এটা সংগঠন গঠন হৈছে। কথা হ'ল এইক্ষেত্ৰত জয়তে মই আগতীয়াকৈ হ'লেও 2023 বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। এতিয়া কথা হ'ল যে এই নতুন আঞ্চলিক গঠন হোৱাৰ ক্ষেত্ৰত অন্য কথা একো নাই। যেতিয়া চৰাইদঙীয়া নামঘৰত এখন সভা হৈছিল, এই হিচাপৰ ক্ষেত্ৰত যৌথ বৈঠক বহিছিল, তাত পুৰণা হিচাপ পৰীক্ষকে যিটো হিচাপ শুনালে তাত আমাৰ ৰাইজ ক্ষুণ্ণ হৈছে। প্ৰথম কথা, ক্ষুণ্ণ হোৱাত ৰাইজে সেই হিচাপ কোনো ধৰণৰ গ্ৰহণ কৰিব নোৱাৰি সেইদিনাখনেই জয়ন্ত বৰা নামৰ এজন তেখেতসকলৰ লবিৰ ব্যক্তিক হিচাপ পৰীক্ষক হিচাপে নিয়োগ কৰিছিল। আচলতে তেখেত কিন্তু হিচাপ পৰীক্ষক 22 আৰু 23 কাৰণেহে হ'ব লাগিছিল, য'ত নেকি 19, 20, 21 হিচাপ পৰীক্ষক গজেন শইকীয়া আৰু আমাৰ কলিয়াবৰৰ ৰূপেশ্বৰ হাজৰিকা আছিল। যে তাত 3,61,917 টকাৰ যিটো হিচাপ খেলিমেলি কৰিলে, সেই হিচাপটো ধৰাৰ হেতুকে কলিয়াবৰত আহি তেওঁলোকে আহি পেলাই এনেকুৱা এটা কৰিলে যে যিসকল বিসম্বাদ বৰ্তমান কলিয়াবৰত বিসম্বাদ কৰিছে সেইসকলে ইয়াত এখন নতুন আঞ্চলিক গঠন কৰাৰ প্ৰচেষ্টা ল'লে। আৰু তেতিয়াই তেখেতসকলে জয়ন্ত বৰাৰ যিটো হিচাপ, সেই হিচাপটো আমাৰ এই 6খন-7খন জিলাই যিহেতু মানি ল'ব নোৱাৰিলে, নুখুজিলে, তেখেতসকলে ৰাতি চোৰৰ নিচিনা গৈ গুৱাহাটী উজান বজাৰত এখন সভা পাতি তাত সেই ভুল হিচাপটো শুদ্ধৰণি কৰিলোঁ বুলি তেওঁলোকে তেখেতসকলে ৰাইজক আবুৱা বাঢ়িছে। গতিকে সেইটোত কিন্তু আমাৰ হেৰি কৰিবলগীয়া নাই। এটা কথা ঠিক, মই এইখিনি এটা কথা ক'ব লাগিব যে শংকৰ সমাজ গঠন প্ৰক্ৰিয়াত গোলক কাকতি, আমাৰ ভলাকটকী, কলিয়াবৰৰ পৰা ডিম্বেশ্বৰ শইকীয়া তেনেকুৱা বিভিন্নজনে কিন্তু এই সমাজখন গঠন কৰি থৈছিল, যিখন সমাজ গঠন কৰোঁতে হয়তো তেখেতসকলে বহুত কষ্টৰে গঠন কৰিছিল। সেই তেনেকুৱা এখন সমাজ ঢাপত গজা এজন দীনেশ মহন্তই ভৰিৰে সংবিধানক মহাৰি এই সমাজখন বিশৃংখলৰ চেষ্টা কৰিছে। আৰু তেখেতে এতিয়াৰ পৰাই নহয়, তেখেতে অভয় বৰুৱা বাব যেতিয়া সভাপতি আছিল তেতিয়াৰ পৰাই তেখেতে কিন্তু এটা পদক্ষেপ লৈ আছিল যে যোনদিনাখনি সভাপতিৰ আসন ল'ম সেইদিনাখনেই মই সমাজ ধ্বংস কৰিম। প্ৰকৃততে দীনেশ মহন্ত সমাজৰ আচলতে সভাপতি হোৱাৰ যোগ্য নাছিল। আমাৰ ৰাইজে কিন্তু সেইটো এটা ভুল কৰি থ'লে, তেখেতক সভাপতিৰ দায়িত্ব দিব নালাগিছিল, সেইটো এটা। আৰু কথা হ'ল যে আমাৰ যিজন ৰাজ্যিক সম্পাদক, সেই ৰাজ্যিক সম্পাদকজনে নিজে হিচাপ কৰিব নাজানে। প্ৰকৃততে ক'বলৈ গ'লে নিজে হিচাপ কৰিব নাজানে। তেখেতক হিচাপৰ কথা ক'লে কাৰ্যালয় সম্পাদকেহে জানে, কাৰ্যালয় সম্পাদকে হিচাপ ৰক্ষণাবেক্ষণা কৰে। কিন্তু কথা হ'ল যে সিদিনাখন যোৱা 11-12-22 তাৰিখে যিখন কাৰ্যনিৰ্বাহক সভা হয়, তাত যিজন শ্ৰীমন্ত ভূঞাই অব্যাহতি ল'লে, সেইজন শ্ৰীমন্ত ভূঞাই যোৱা 21-12-2022 কি ধৰণৰে তেখেতে কলিয়াবৰ জিলা, যিসকল জিলা বাদ হৈ আছে সেইসকলক অসংগী কৰিছে আৰু চিল মোহৰ নাম ব্যৱহাৰ কৰিব নোৱাৰিব সেইটো হেৰি কৰিছে। তেখেতসকলে দীনেশ মহন্ত আৰু শ্ৰীমন্ত ভূঞাই সেই অধিকাৰটো ক'ত পালে? তেখেতসকলে কি পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি? নাম ধৰ্ম সমাজটো দীনেশ মহন্ত আৰু শ্ৰীমন্ত ভূঞাই কি পৈতৃক সম্পত্তি বুলি ভাবিছে নেকি? তেখেতসকলে ভাবিছে যে আমাতকৈ আৰু দ্বিতীয় ব্যক্তি নাই। গতিকে মই বৰ বিশেষ কথা নকওঁ। কলিয়াবৰৰ পৰা দিলীপ খাটলৰ ৰিপৰ্ট, ডেইলি টাইম অসম।